মৰ্নিং এণ্ড ৱেলকাম টু কল্প ব্লগছ। কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ ভালেই চাগে, মোৰো ভালে। আজি মানে দশমী পূজা আছোঁ, এবাৰ বাগেশ্বৰীৰ পৰা ফুৰি আহোঁ। গাইজ ফাইনেলি আহি ভাই আহুনক লগ পালোঁ। ভাই আহুন কেনে পূজা? মজা। আজি লাষ্ট পূজা, লগ পাওঁ কিবা। ভিডিঅ'টোত লাইক কৰি দিবা, ছাবস্ক্ৰাইব কৰিবা আৰু পাৰিলে শ্বেয়াৰ কৰি দিবা। আৰু আমি যাম মিৰ্জাক গাইজ, মানে মিৰ্জাত ৰাৱণ জ্বলাই দিব নেকি? ৰাৱণ জ্বলালে তাৰমান ধামাকা ভিডিঅ' হ'ব গাইজ। চাই থাকক। পৱন কল্যাণ আহি আছে, আহিব পৱন কল্যাণ। দে ইয়াৰ বাই বাই। আৰু আপেল ভাইও আছে, কিবা মুচি আছে। দে গাইজ দে আৰু আছে আৰু মানে দেখে দেখে চাই থাকোঁ আপোনালোকে ভিডিঅ'টো ধুনীয়াকৈ। গাইজ ফাইনেলি ভাল আহোঁ আহি পেলাম। কিবা অলপ খাই চাই বঢ়িয়া। বনাই আছো আৰু মানুহ তামাম হৈছে। মানুহ কেনে মানুহ কিমান হৈছে? এই মজা ৰাওৰা বাগেশ্বৰী মা দেৱালত আজি মানে ফাইনেলি মা বাগেশ্বৰী বিসৰ্জন আছে। আপোনালোকে চাই থাকক, ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু শেষলৈকে চাই থাকোঁ। এই আৰু ক'ত যাম আমি যাই আছোঁ মিৰ্জা। পৱনদ্বীপ ৰাজন আহিব, ইণ্ডিয়ান আইডলৰ ফাৰ্ষ্ট ছুপাৰষ্টাৰ। আপোনালোকক দেখা পাব। তাতে আৰু ৰাৱণ বধ আছে আজি। আমি এইফালে বিদায় দিম, অলপমান দেখাই দিম আৰু লাষ্ট জিলাপি জিলাপি হা জিলাপি খাবি নেকি? এই খোৱাবাৰ কাৰণে লওঁ ৰ, খাবৰ কাৰণে নলাম। দে এই মায়ে আছে ঘৰত, অঁ ফাইনেলি মায়ে আছে। পইচা 200 লৈছোঁ, 200 দিম। অসমীয়া নোট একদম এতিয়াৰ উলিয়াই আনিছোঁ। ঠিকে আছে, বঢ়িয়া। খাই যাম নেকি? অলপ খাই যাম ৰ'বা। এখন খাই চাওঁ, এনেও খাই আছা। ঘৰ পাৰোঁ এতিয়া, মানে অলপমান এইগিলা অলপ ফ্ৰেছ হৈ লওঁ। ফ্ৰেছ হৈ লৈ যাই কিনে তাৰপিছত মিৰ্জাত যাম। চাই থাকক, মই অকণমান মানে ফ্ৰেছ হৈ লওঁ, তাৰপিছত দেখাই আছোঁ। গাইজ ফাইনেলি মানে অলপমান ফ্ৰেছ হৈ অন্ন 4টামান খালোঁ, ভাত কেইটামান খালোঁ। খাই লৈ কিনে এতিয়া যাম আমি মিৰ্জা। তাৰপিছত বলক তাতে ৰাস্তাত লগ পাই আছোঁ। গান বন্ধ
লগ পালোঁ ফাইনেলি অলপ নামি দিলোঁ ইয়াতে এই টিমটো ভাইও আছে এয়াও ডাইৰেক্ট নিজা যাম না এয়া জামুৰ পেৰে ঠাণ্ডু দে অলপ চলা ৰং লাগছে দে আৰু একো নাই গাইজ ফাইনেলি আহি কুকুৰ মাৰা পালোঁ ভাল প্ৰথমতে চাম তাৰপিছত মাৰা পালোঁ খেলা হৈ আছে গাইজ দেখাব পাৰোঁ অলপ চেষ্টা কৰিম দেখাবলৈ আৰু মানুহ বহুত গাইজ মানুহ আছে আৰু ভাই আহুন বেটি আছে বহি আছে ভিতৰে আটা মাৰি আছে বিৰাট এই ৰাখিছে মই এই গছামত দাঢ়ি কিন্তু তাজা নাই মই লেভেল নিদিওঁ মোবাইল চুইচ অফ খোলা গৈছে ফোন মাৰছে কামাই গাড়ীকে ফোন মাৰছে বধাই হে ভাই বঢ়িয়া হেল্ল' গাইজ দেখাই আছোঁ নাংখেলা চলি আছে আমি বৰ্তমান গাড়ীতে আছোঁ অলপ যাই লওঁ তাৰপিছত দেখাই নাই দাদা ৰুমত মানে গাইজ ফাইনেলি নামি ল'লোঁ আমি ভাই আহুনো আছে ক'ত যাবি এইবাৰ নাওখেলা চাম কুকুৰক মাৰিম নাংখেলা আছে কুকুৰক মাৰা কৈছোঁ অ' আচ্ছা ক'ত কৈছা কুকুৰক মাৰা গাইজ বলক অলপ যাওঁ দেখাওঁ পাৰোঁ যদি ধুনীয়া মানুহ গাইজ বঢ়িয়া বঢ়িয়া মানুহ কিমান মানুহ বিশাল আৰু এইটো আছে চলমান আছে আমি অলপ আগত যাম নেকি মোৰ হেৰি চাব আহিছে যাওঁ আৰু না কিয় আমি গাইজ ফাইনেলি নদীৰ পাৰ পালোঁ আৰু এতিয়া আমি ভাই বহিছোঁ ক'ত বহিছা ঐ এনেকৈ বহি লৈছোঁ কিবা নাংখেলা দেখাই আছোঁ গাইজ সকালো নাই নে চাম গাইজ দেখাই আছোঁ ৰ'ব আহিছে না গাইজ আহিছে ঐ ভাল আহিছে ঐ আহিছে ঐ আহ 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 গাইজ আহিছে আহিছে ঐ ভাল আহিছে ঐ গুলি অহা দিছে হা এখানে আহিছে আৰু গুলি অহা দিছে ইমান লাহে লাহে আহিছে মাৰ মাৰ বল দে ভাল কি ক অলপ দিছে বল দি বল দিবা দি অলপ মাৰ 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 হাল্লা কৰ দীপঙ্কৰ কি মনে মনে আছা হাল্লা দি আহিছে আহিছে মাৰ মাৰ হে বল হোৱা নাই জোৰছে মাৰ 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 মাৰ
গাইজ গ'ল এখন দে আৰু গাইজ ফাইনেলি এতিয়া নাও খেলা চংখেলা চালোঁ এতিয়া যাওঁ মিৰ্জা বলক মিৰ্জাত যাই লাভ কৰি আছোঁ ফাইনেলি পালোঁ মিৰ্জা এইফালে ৰাবণৰ মূৰ্তি আৰু গাইজ আছে পৱনদ্বীপৰ টান ৰবা মই বেগ কমেলা কৰি দেখাই দি আছোঁ গাইজ আজি নেক্সট ডে চ' ৰাতি আৰু ভিডিঅ' চিডিঅ' চব কৰা নহ'ল কাৰণ দেৰিও হ'ল ঘৰত আহি শুই গ'লোঁ যদিহে ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ আৰু কোনোবা যদি নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি থৈ দিব আজিলৈ বাই বাই জয় আই